গুড মৰ্ণিং মৰ্ণিং ছাৰ মৰ্ণিং পিছে তহঁতক মই এই সপ্তাহটো লগ কৰিবই পৰা নাই। বেয়া চেয়া নাপাবি, কিছুমান মোৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে লগ কৰিব পৰা নাছিলোঁ। আজিৰ পৰা আৰু ডেইলি আহিম দে। নাইতো ছাৰ আপুনি নাথাকে কি আমাৰ অলপ বেয়া লাগিছে, তথাপিও আৰু কিবাকৈ এডজাষ্ট কৰি আছোঁ। আপুনি আহিলেতো আমাৰ মন আৰু পুৰা ফূৰ্তি। পিছে তহঁতৰ পঢ়া শুনা কেনে চলছি? মই স্কুলত নাহাৰ কাৰণে তহঁতে পঢ়া বাদ দিয়া নাই? নাই দিয়া নাই ছাৰ, সদায় পঢ়ি আছোঁ 8 ঘণ্টাকৈ। সেই ছাৰ কি ক'ব, আপুনি স্কুলত একেদিন অহা নাই। আমিওতো ক্লাছকেইটা ভালকৈ কৰা নাই, সেইকাৰণে মই ঘৰত যাই এটা সদায় ভাল এটা ৰিমিক্স কবিতা এটা বনাইছোঁ। কবিতাটো শুনিব নেকি আপুনি? সেই তই কবিতা বনাইছা মই নুশুনিম, এইটো আৰু কেনে কথা হ'ব? শুনিম নিশ্চয় শুনিম। তে ছাৰ মই লাহেকৈ আৰম্ভ কৰিব পৰা হৈছোঁ। কৰ হৈছে দে আৰম্ভ কৰিব আৰু। এইটো ছাৰ কিন্তু কোনোবাই ফেচবুকত ওলাইছিল, মই একবাৰ মাৰি যাওঁ দক। নতুন বাৰে নতুন জিকা, SMS লিখিবলৈ প্ৰথম শিকা। জুলাই মাহত যিমান গৰম, তোমালৈ মোৰ সিমান মৰম। দৰ্জা মুখৰ মকৰা জাল, তুমি মোৰ প্ৰথম মাল। ট্ৰেইনৰ ডব্বা খতম মতং, তোমাক নাপালে জীৱন খতম। ঠাণ্ডা দিনত ডিমা যিমান ঠাণ্ডা, তোমালৈ মোৰ সিমান ঠাণ্ডা। চুলাই মদৰ যেনে নিচা, মোৰ মৰম তেনেই সঁচা। ফকৰা ছাগলী যিমান ধুনীয়া, তুমি তাতকৈ বহুত ধুনীয়া। ছাৰ কেনে কবিতাটো? বাকীখিনি ভালেই আছিল কবিতাটো, কিন্তু তই যে লাষ্টত ক'লি ফকৰা ছাগলী যিমান থৌগা তুমি তাতকৈ বৰ থৌগা, সেইটো কিন্তু ভুল হৈছে। আপিটোক অলপ ঠাট্টা কৰা আনিছে, কাৰণ কি ফকৰা ছাগলীগিলা থৌগা নাথকে, তাইক কৈছে আৰু তাতকৈ তুমি থৌগা, মানে তাই মানুহৰ ভাৱত নপৰে, ছাগালৰ অলপ ওপৰত পৰে আৰু তাতকৈ অলপ ধুনীয়া যাতে। তাইতো আপিটোক ঠাট্টা কৰি দিলে। দিছে হৈছে দে, ভালে হৈছে, বঢ়িয়া, বেষ্ট অফ লাক।